নিষ্পাহ গোলাপৰ সন্ধান। শিতানৰ গাৰুটো সাৱটি আজি তোমাৰ কথা ভাবিব আহৰি নাই। তোমাক সম্পূৰ্ণ পাহৰি গৈছো, সময় সকলো সলায়। তুমি দিয়া গোলাপ পাহি আজি শুকাই গৈছে, সলনি হ'ল তাৰ ৰং, আকাৰ আৰু বহুতো। গোলাপৰ সেই ৰঙা ৰংটো আজি ক'লা হৈ পৰিল। সেই ক'লা ৰঙে বেৰি ধৰিলে তোমাৰ মোৰ আমাৰ মৰমৰ ৰংটো, আমাৰ চেনেহৰ ৰংটো। তুমি দিয়া সাঁচতীয়া গোলাপ পাহি আজি মৰহি গ'ল, তোমাৰ মৰমৰ দৰে শুকান ঘন চামনিৰে ঢাকি চুলেই সৰি পৰে তেনেই থুনুকা হয়। মই আছো সেই গোলাপ পাহিৰ সন্ধানত, যিপাহ তুমি দিছিলা অতি মৰমেৰে, এপাহ সুগন্ধিত গোলাপ, যি পাহি সদায় উৎসাহ যোগাই মোৰ লগত থাকি মৰমেৰে সাৱটি লয়। কিন্তু পোৱা নাই সেই গোলাপ পাহি, পাইছো মাথো শুকান থুনুকা গোলাপ। বহু চেষ্টা কৰিও কৰিব পৰা নাই আগৰ দৰে, ঘূৰাব পৰা নাই আগৰ ৰংটো, তাৰ আকাৰ আৰু তাৰ মৰম সনা সুগন্ধটো। বিলাব পৰা নাই সেই ইনচেণ্ট হাঁহিটো, বিলাইছে মাথো বিষাদ। বিচাৰি পোৱা নাই মই সেই আওপুৰণি গোলাপ পাহি, য'ত লুকাই আছে কিছু ভাল পোৱা আৰু কিছু মৰম, যিপাহে লুপ্ত কৰিব সেই বিষাদ আৰু আনি দিব তোমাৰ গোলাপ পাহিৰ এক স্মৃতি, এক পবিত্ৰ অক্ষত গৈ।